ঐ পালিহি আহা কি হ'ল ছোৱালী মুখ ফুলাই বহি দিলি যে ইমান দেৰিৰ পৰা যে ৰৈ আছোঁ কি কৰিছিলি তই যে অহা নাছিলি বেয়া নাপাবি ছোৱালী এই আহোঁতে চাইকেলখন প্ৰেছ ওলাল সেইকাৰণে অলপ দেৰি হ'ল কচোন কেলৈ মাতিছিলি মোৰ যে বহুত চিন্তা হৈছে জান কিয় আমিনো আৰু এনেদৰে কিমান মনে মনে লগ কৰি থাকিম কেতিয়াবা যদি ধৰা পৰোঁ আৰু তেতিয়াতো দাদাই মোক মাৰিয়ে পেলাব এবাৰ নহ'লে দাদাক আমাৰ কথা কৈছা কৈ চাব পাৰি দাদাইনো মোৰ কথা ক'ত মানিব তই ক'বলৈ বেয়া পাইছ যদি ময়ে কৈ চাওঁ এবাৰ নাই সেইটো ভুল নকৰিবা যদি তোক মোলৈ নিদিওঁ বুলি কয় তেতিয়া কি কৰিবি তেতিয়া মই মনে মনে তোলৈ পলাই যাম এতিয়া আহিলে মই তোক কেনেকৈ ৰাখিম আগতে মই কিবা এটা কৰি লওঁ এইবাৰ যে ইণ্টাৰভিউ দিছিলি ভাল নহ'ল নেকি খবৰটো আৰু এমাহৰ পাছত আহিব যদি ভাল হয় তেতিয়া তোক মই একেবাৰে চহৰলৈ লৈ যাম ঐ চা দেৰি হৈছে তই থাক মই যাওঁ দেই ঐ ক'ত যাওঁ ৰচোন বাবুলা মাল দুটা দিয়ক আজি তোক মাল দিব নোৱাৰি দেই আগৰ বাকী পইচাবিলাক দি ল তেতিয়াহে তোক মাল দিব পাৰিম আগৰ কিমান বাকী আছে অ' 24,500 দিবলৈ আছে কি ইমান টকা হৈ গ'লনে 6 মাহ হৈ গ'ল তোৰ বাকী খোৱা মোৰ পইচা সোনকালে দিবি নহ'লে এনেকৈ দোকান কেনেকৈ চলিব সুবিধা এটা পাইছোঁ এই বিকি কি ভাবি আছ মাল নিদিয়ে আজি দোকানীয়ে ব'ল বেলেগ মাথা মাৰিব লাগিব আৰে ৰ মই আছোঁ নহয় তোৰহে বাকী আছে মোৰ নাই আজি মই তোক খুৱাম বৈ বাবুলা দিয়ক ঐ মোকে ঢালি আছ যেন কি হ'ল নাখাৱ নি তই খাচোন খা তই আজি মই অকণমান খাই আহিছোঁ তই মোতকৈ বহুত কম খাইছ এই খাচোন খা একো নাই বিকি বহুত পইচা ধাৰ হৈ গ'লো মোৰ বাবুলৰ তাত ক'ৰ পৰা দিম বাৰু ৰবি কথা এটা কওঁ নেকি বাৰু তোক কি কথা কচোন তই যদি মান্তি হ'ব পাৰ বাবুলৰ দোকানত যিমান ধাৰ আছে তোৰ চব মই মাৰি দিম সঁচানে অঁ সঁচাই মোৰ ওপৰত তোৰ বিশ্বাস একোনো নাই নি তেন্তে মই কি কৰিব লাগিব ক তোৰ ভণ্টি মেঘালীক মই বহুত ভাল পাওঁ তই এবাৰ তাইক কৈ চাবিচোন তোৰ দোকানত যিমানবোৰ ধাৰ আছে চব মই মাৰি দিম কিন্তু তাই বহুত সৰু হৈ আছে নহয় বিকি মই এতিয়াই বিয়া নাপাতোঁ নহয় তাইক খালি ভালকৈ থাকিবলৈ ক'বি বেলেগ ল'ৰাৰ লগত ঘূৰিব নিদিবি তেতিয়া টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই ভণ্টি মোৰ কথা মতেই চলে ভণ্টিক তোলৈকে বিয়া দিম মই কামটো হৈ গ'ল ঐ কি ভাবি আছ তই নাই একো নাই বাবা ব'ল বহিছ তাকেহে পাই ল'ৰা মেঘালীক পিছে কেতিয়ালৈ আনিবি বহুত দিন হ'ল বিয়া এখনো খাবলৈ পোৱা নাই নহয় নিজৰে পইচা নোজোৰে আৰু তাইক আনি সুখত ৰাখি পাৰিম জানো ক তই নিজে সেইবোৰ বাদ দে চাকৰিটো পালে কিন্তু পাহৰি নাযাবি আকৌ হেত কিয় পাহৰিম বাৰু আৰু পাই ল'বতো দে প্ৰথমতে এতিয়া এনেকৈ কৈ দিলি যে নহয় অ' আজিকালি কি হয় এটা চৰকাৰী চাকৰি পোৱাৰ পাছত আমাৰ নিচিনা মধ্যবিত্ত ল'ৰাক কোনেও পাত্তাই নিদিয়ে বিশেষকৈ লগৰখিনিয়ে সিহঁতৰ হাতত 2 টকা পইচা অহাৰ লগে লগে সিহঁতি টাউনত গৈ নিজৰ জীৱনটো নিজেই থিৰাং কৰি লয় সেইবাবে আমাৰ বিষয়ে আমাক পাহৰিয়ে পেলায় তোৰ কথাটো কিন্তু মিছা নহয় দেই ভূপেন দাই এনেই কোৱা নাই মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে
অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে গৰম উঠিছে জাৰণি মাজতে কি চৰাই ৰিঙি আহাই ঐ ছোৱালী কি হ'ল মন মাৰি আছ যে ককায়ে কিবা ক'লে নি তোক সি একো নাই কোৱা, কিন্তু আমাৰ ঘৰত ঘটনা এটাহে হৈছে। ঘটনা কি ঘটনা মানে ঘটনাটো ভণ্টি অঁ ৰচোন বই ইয়াতে তোৰ লগত কথা এটা আছে কথা কি কথা? তোৰ কাৰণে ল'ৰা এটা চাইছোঁ মই ল'ৰাটো কিন্তু বেয়া নহয় দেই গতিকে তই বুজি পাইছ নহয় কথাটো ল'ৰা চাইছে মই কি কৰোঁ এতিয়া? আমি নহ'লে পলাই যাওঁ ব'লা আৰু গৈ মন্দিৰতে বিয়াখন পাতোঁ। ঠিক আছে তই কাইলৈ তিনিআলিলৈ ওলাই আহিবি মই তাত ৰখি থাকিম ঠিক আছে হ'ব ব'ল এতিয়া দেৰি হৈছে যাওঁ কোনোবাই দেখিবহে। ঠিক আছে ব'ল কোনোবা দেখিলে নি নাই নাই দেখা। ব'লা সিহঁতে ইয়াত কি কৰিছে নাম বৈ 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 যাব দিয়া কৈছো নহয় কি হ'লো ইমান চিৰি আছ যে তহঁতি ৰাখিম কৈছিলি তোৰ ভনীয়েৰৰ ভালটা ৰাখিম বুলি আজি আমাক কি দেখিবলৈ পাই ঐ কি হ'ল তহঁতৰ কথাটো বুজাই কচোন তই তাই আজি বেলেগৰ লগত পলাই যাব লৈছিলে আৰু মই দেখিলোঁ বুলিহে আজি যদি গুচি যোৱা হ'লে তই তেতিয়া কি কৰিলি কি তাই এনেকুৱা কৰিবলৈ ওলাইছিলে ঐ তোক কৈছিলোঁ নাই মই ভালকৈ থাকিবলৈ মই নেদেখা হ'লেতো আজি তাই গুচি গ'ল হ'লে বেলেগৰ লগত বিকি তইতো এক নিম বুলি কৈছিলি লৈ যা আজি আৰু তই আজিয়ে যাব লাগিব তাৰ লগত ঐ কি চাই আছ যা যা ঐ বহি আছ অঁ ৰাহুল ই অলপ ভাল পাইছেনে? অঁ অলপ ভাল পাইছে বাৰু ঠিক আছে তেনেহ'লে তই দৰৱবোৰ সময়মতে দিবি। অঁ মই যাওঁ। যা অ' পুতু এই বিকিহঁতৰ ঘৰলৈ ছোৱালী আনিলে বোলে গম পোৱা নেকি সৰু ছোৱালী অঁ যাওঁতে সোমাই যাম দেই
ইমান সোপা মানুহৰ আগত তই মোক অপমান কৰিব আহিছিলি আৰু এতিয়া কান্দি দেখাব আহিছ। অপমান নহয়, তোক সেইখিনি মানুহৰ আগত চৰিয়াব লাগিছিল। মই নয়নৰ বাহিৰে তোৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰো। তোক আজি মই নয়ন, ৰাহুল, মেঘালী ক'ত? চা, তই তাইৰ কথা বাদ দে। প্ৰথমতে তই নিজে সুস্থ হৈ লচোন। কেনেকৈ বাদ দিম? তাইক মই বহুত ভাল পাওঁ। চুপ, একদম চুপ। তোৰ এই অৱস্থা চব তাইৰ কাৰণে হৈছে। চা, তাইৰ গাত অকণো দুখ নাই, আৰু ভাল পোৱাটো জানো দুখ হ'ব পাৰে? ক তই। দুখ যাৰেই নহওক, কষ্টখিনি তই অকলেই ভুগিছ। আৰু শুন, মেঘালীক আজিয়ে বিকিয়ে বিয়া পাতিব। কি? মই যাওঁ। মই এনেকৈ পঢ়ি দিলে নহ'ব জান। ক'ত যাওঁ? বিকিৰ লগত তাই বিয়া হ'ব নোৱাৰে। তাই কেৱল মোৰ। নাই, মই যাব লাগিব। নয়ন, পাগলামি নকৰিবি। তাত গ'লে তোক এবাৰ জীয়াই নাৰাখে আৰু। নাই, মই যাব লাগিব। নয়ন, কি হৈছে তোৰ? নয়ন, অ' নয়ন, নয়ন। ছাৰ, মেঘালীৰ ৰিপৰ্টটো আহিলনে? ৰিপৰ্টটো আহিল। ৰিপৰ্টটোৰ মতে তাই 2টা চকুৱে নষ্ট হৈ গৈছে। কিবা এটা উপায় নাইনে তাইক ঠিক কৰিবলৈ? অপশ্যন এটা আছে। কোনোবাই যদি তাইক চকু 2টা ডনেট কৰে, তাই আকৌ আগৰ দৰে হৈ পৰিব। ঠিক আছে ছাৰ। অঁ, অ' নয়ন, ভাল পাইছনে? অঁ, অলপ পাইছোঁ। কি হ'ল আজিকালি তই ইমান মন মাৰি থাক, আৰু তোক আজিকালি নেদেখাও হ'লো? তইতো জানই মোৰ সকলো কথা। কি হৈছিল? তোৰ অৱস্থা দেখি বেয়াও লাগে। কিমান যে ভাল পাইছিলি তাইক। তাইৰ কথা বাদ দে, মই পাহৰিব চেষ্টা কৰিছোঁ। কিন্তু তই এটা কথা গম পাৱনে? তাই যে এতিয়া বিপদজনক অৱস্থাত আছে। বিপদ? কি বিপদ? কি হৈছে তাইৰ? ৰ কৈ আছোঁ। আৰে কেলা, সেইবোৰ ইমান হৈ গ'ল, তই এতিয়ালৈ কোৱা নাছিলি? ৰচোন, ইমান খং নকৰিবি। তাৰ কথা গাঁৱত সকলোৱে গম পাইছে। কাইলৈ তাৰ বিচাৰ আছে, আৰু তই সেইবোৰ কথা এতিয়া বাদ দে। মেঘালীক কোনে চকু ডনেট কৰিব সেইটো চিন্তা কৰ। প্ৰিয়া, তই মোক কথা এটা ৰাখিব পাৰিবিনে? কি কথা কচোন? মেঘালীক চকু মই দিম। কিন্তু তোৰ কি হ'ব? তই বিনা চকুৰে কেনেকৈ থাকিবি? সেইবোৰ চিন্তা কৰিব বাদ দে। তাই মই এই অৱস্থা সহ্য কৰিব নোৱাৰোঁ। আৰু এটা কথা, কি কথা? তই তাইক এতিয়া মোৰ কথা নকবি। ঠিক আছে। যা। অ' ৰবি, ৰখিছ। মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। মই ভুলতো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। কালি কি কৰি পালোঁ মই নিজে গম নাপালোঁ। পাৰ যদি মোক ক্ষমা কৰি দিবি। যি হয় মিটিঙত হ'ব কাইলৈ। তই এতিয়া যা। হ'ব দে। আজি এই গাঁৱত মেঘালীক যি অত্যাচাৰ চলালে নিকৃষ্টভাৱে, তেওঁক এতিয়া বৰ্তমান তেওঁক বিকলাংগৰ ৰূপত দেখা গৈছে। এই বিষয়টি সম্পূৰ্ণভাৱে সংঘটিত কৰিলে বিকিয়ে। গতিকে এতিয়া আমি সকলোৱে মিলি তেওঁৰ ওপৰত আমি কি বিহিত ব্যৱস্থা ল'ব পাৰোঁ তাৰ চিন্তাৰ চৰ্চাৰে আমি আজি সভাখনি আহ্বান কৰিলোঁ। এতিয়া আমি আপোনালোকৰ পৰামৰ্শ মৰ্মে আমাৰ স্থানীয় যুৱক যুৱতী পুৰুষ মহিলা সকলোৱে মিলি এজন নিকৃষ্ট যুৱকক আমি এটি
বিহিত ব্যৱস্থা ল'ম বুলি আমি চিন্তা কৰিছোঁ। তাত আপোনালোকৰ মতামত বিচাৰিছোঁ। নহয় নহয় গাঁওবুঢ়া দেউতা, এই মেঘালীক যেনেধৰণে এই এচিড ঢালিছে, এই কুকুৰটোকো এচিডে ঢালি দিব লাগে। ইহঁতৰ নিচিনা কালপিতৰ কাৰণে আমাৰ জীয়ৰী বোৱাৰী কোনো গাঁৱত থাকিব নোৱাৰা হৈছে, আপুনি জানে? ৰ'ব আপুনি ইমান উত্তেজিত নহ'ব। আমি সমাজখন বহিছিলোঁ কেলে? গাঁৱৰ বাদে পাছে যেতিয়া তেওঁ নিজে মীমাংসা এটা কৰিব নহয়। এই বাদ দিয়ক হে আপোনালোকৰ সমাজ। ইমান দিনে ছোৱালীজনী শাস্তি খাই আছে দেখা নাই? গাঁওবুঢ়াদেৱ, আপুনি যেতিয়া উপস্থিত আছেই, এই গাঁৱৰ যিখন বিচাৰ বহিছে আপুনি মীমাংসা এটা কৰি দিয়ক। হয় গাঁওবুঢ়াদেৱ, আপুনি বিচাৰখন কৰি দিয়ক। হৈছে, মই আপোনালোকৰ যিখিনি মনোভাৱ মই সকলোৱে বুজি পাইছোঁ। আজি এই মেঘালী আৰু বিকিৰ মাজত যিটো মানে এটা নিৰ্দিষ্ট সংঘাত মানে তেওঁ উৎপত্তি কৰিলে, তেওঁ সম্পূৰ্ণভাৱে তেওঁ যে অপৰাধী, তেওঁ জগৰীয়া, আমি সকলোৱে জ্ঞাত হৈছোঁ মানে এই বিষয়টোত, আৰু সকলোৱে আমি অনুতপ্ত হৈছোঁ। গতিকে তেওঁক আমি যিটো শাস্তি দিম এতিয়া, তেওঁক আমি গোটেই জীৱন মানে মেঘালীক তেওঁৰ ডিঙিত ওলমাই দি তেওঁ বিহিত ব্যৱস্থা আমি এইটোৱে বুলি মই এটা সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ মতামত যদি তাত কিবা ক'বলগীয়া আছে মোৰ ফালৰ পৰা মই ক'লোঁ যে আপোনালোকেও সেইটোতে শান্ত হওক, আৰু তেওঁ অন্য বিকল্প, তেওঁ অন্য বিহিত শাস্তি আমি দিব পৰা অৱস্থা নাই। তেওঁক মানে মেঘালীক আমি গতাই দিম। তেওঁ বাধ্য হৈ তেওঁ মেঘালীক তেওঁ আঁকোৱালি ল'ব লাগিব যাৱজ্জীৱন কালৰ বাবে। বিকি, তুমি মেঘালীক যিদৰে অত্যাচাৰ কৰি চকু দুটা অন্ধ কৰিলা, তুমি মেঘালীক চঞ্জী ল'বই লাগিব, নহ'লে আমি কোনো কাৰণত নেমানো। ই কুকুৰে ই চঞ্জী নল'লে হ'ব। আৰু ৰবি, তোমাক মই এটা কথা ক'লোঁ, মদৰ কাৰণে তুমিতো এতিয়া বহুত এটা তললৈ গুচি গ'লা। গতিকে তোমাৰ কাৰণেইতো ছোৱালীজনী জীৱনটো ধ্বংস হ'ল। আৰু যি হ'ল ৰাইজৰ যিখিনি মতামত মই শুনিলোঁ, সেই ৰাইজৰ মতামত অনুসৰি আজি এই ছোৱালীটিক আমাৰ বিকি আমি গতাই দিয়া হ'ব। আৰু তাত তোমাৰ মতামত কি? নাই মোৰ কোনো আপত্তি নাই গাঁওবুঢ়াদেৱ। হেল্ল' বৰা ছাৰ। অঁ হয়, কোৱা। ছাৰ, মই চকু ডনেট কৰা মানুহ এজন পাইছোঁ। অঁ পাইছা? হয়। ঠিক আছে, তুমি তেওঁক লৈ আহিবা। ঠিক আছে ছাৰ। হ'ব দিয়া। ভালকৈ দেখা পাইছনে? তোৰ চকুযোৰ বেয়া হৈ গৈছিলে, কিন্তু তোৰ ভাগ্য ভাল, এজন মানুহে তোক চকুদান কৰিলে। কি? কোনে দিলে মোক চকুযোৰ? সকলো কৈ আছোঁ। এখন ল। এইখন কি? যিজনে তোক চকুদান কৰিছিলে তাৰে চিঠি এখন। তোৰ সকলো প্ৰশ্নৰ উত্তৰ ইয়াতে পাবি। মেঘালী, মই জানো তুমি মোৰ বাবে অপেক্ষা কৰিছিলা, কিন্তু সেই নিষ্ঠুৰ সময়টোৱে আমাৰ মিলন হ'ব নিদিলে। আৰু কি জানা মেঘালী, তোমাৰ অবিহনে যেন মই একেবাৰে শূন্য। আমি দেখা সপোনবোৰ সপোন হৈ ৰ'ল, সময়বোৰ সকলো সলনি হৈ গ'ল। থমকি ৰ'লোঁ মাথো মই আৰু আমাৰ স্মৃতি। আজি তোমালৈ বৰকৈ মনত পৰিছে, কিন্তু মই জানো তোমাৰ ঠিকনা মোৰ পৰা বহুত দূৰৈত। তুমি আঁতৰি যোৱাৰ পৰা এতিয়ালৈকে মই মোৰ ভালপোৱা তেনেদৰে সাঁচি ৰাখিছোঁ। তোমাক বিচাৰি ফুৰোঁ মনৰ মাজত, কিন্তু কি কৰিম, কাক কওঁ? কাকো ক'বও নোৱাৰোঁ, কাকো বুজাবও নোৱাৰোঁ। তুমি সুস্থ হৈ মোৰ এই অন্তিম চিঠিখন পঢ়িবা বুলি মই মোৰ দুচকু তোমাক দি থৈ গ'লোঁ। ইতি তোমাৰ নয়ন। নয়ন
এতিয়া ক'ত আছে? নয়ন ক'ত আছে এতিয়া? মোক নয়নৰ ওচৰলৈ লৈ ব'ল প্লিজ, মোক নয়নৰ ওচৰলৈ লৈ ব'ল। ৰচোন, এনেকৈ ভাগি নপৰিবি। তই এতিয়া তাক একেবাৰে পাহৰিব লাগিব, কাৰণ তোক এতিয়া গাঁৱত বিকিলৈ বিয়া দিব। বিয়া তই মোক কি কৈছ? নয়নে তাৰ সকলো দি থ'ব আৰু তাৰ কাৰণে মই একোৱে কৰিব নোৱাৰিলোঁ। নয়ন, তই যে তাইক তোৰ চকুজুৰি দিলি, তাত জানো তোৰ কিবা লাভ হ'ল? তাই তোৰ চকুজুৰে এতিয়া বেলেগকহে চাব। ৰাহুল, তই ভুল বুজিছ। তাই তেনেকুৱা ছোৱালী নহয়। তাইৰ বিষয়ে মই ভালকৈ জানো, আৰু এটা কথা জানো যে তাই মোৰ বাহিৰে বেলেগক আপোন কৰি ল'ব নোৱাৰে। নয়ন, তই ঠিকেই কৈছ। তোৰ ভালপোৱা কেৱল তোৰে হৈ থাকিব। ৰাহুল, তই কি ক'ব বিচাৰিছ? মই ভালকৈ বুজা নাই। হৌ আছা, মেঘালী আহিছে। নয়ন, তই এইবোৰ কিয় কৰিলি? তোক দুখত ৰাখি এতিয়া মই কেনেকৈ সুখত থাকোঁ? আৰু কি মই তোক কষ্টত চাই থাকিব লাগিছিল নেকি? সেইবুলি তই মোক নোকোৱাকৈ ইমানখিনি কিয় কৰিলি? ক'লে জানো তই মানি ল'বি? মোক তোৰ পৰা আঁতৰি যাব নিদিবি। মই তোৰ লগত একেবাৰে থাকিব বিচাৰোঁ। নাই, এইটো সম্ভৱ হ'ব নোৱাৰে। এজন অন্ধ ল'ৰাই জানো এজনী ছোৱালীক বিয়া পাতিব পাৰে? মই সেইবোৰ একো নাজানো। মই গোটেই জীৱন তোৰ লগত থাকিব বিচাৰোঁ। তই টেনশ্যন নল'বি। মোৰ পাপাৰ লগৰ এজন ভাল ডক্টৰ আছে, আৰু সেই ডক্টৰজনৰ ওচৰত চকু দান দিবলৈ এজন মানুহো পাইছে। সোনকালে তইও ভাল হৈ যাবি। তই চিন্তা নকৰিবি। এতিয়াতো তই মোক নিজৰ কৰিব পাৰিবি? পাৰিম।